বন্ধুসকল এতিয়া আমি আছোঁ কেলেংগুটত নৰ্থ গোৱা তো বিচত আমি ইয়াতে আছোঁ এখন বিচ আৰু মই ইয়াতে আছোঁ তো ইয়াতে মানে অকলে মই এনেই ঘূৰি ফুৰিছিলোঁ হা আৰু বাকীবোৰ আছে বেলেগত তো এনেকুৱাকৈ ঘূৰি ফুৰোঁতে ছাৰপ্ৰাইজ হ'লোঁ অকণমান মানে এজন মানুহক লগ পালোঁ আপোনালোকে সকলোৱে চিনি পায় মানুহজন মানে অসমৰ যোনে যোনে হয় চিনি পাব মই আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ ৰ'ব মই দেখাই দিছোঁ আপোনালোকৰ মানুহজন তেতিয়া আপোনালোকে গম পাই যাব মই নাম নকওঁ আপোনালোকে নিজে চাই ল'ব আৰু ভিডিঅ'টো দেখাই দিছোঁ হাই কৈ দিয়ক ঠিক আছে এতিয়া আপোনালোকে গম পাইছে মোৰ লগত কোন আছে আমাৰ দাদা আশ্চৰ্য দা তো দাদা কিবা এটা ক'ব ভাল লাগিলে অসমৰ লগ পাই আৰু বহুত বছৰ পিছত লগ পাইছোঁ আগতে লগ পাইছোঁ নীলাক্ষীৰ লগত আগতে আমি 3 years পাছত লগ পাইছোঁ ন এইবাৰ আৰু তাইৰ নতুন ব্লগ তাই কৰি আছে ইয়াতো কৰিছে আগতেও কৰিছে আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব তাইক আৰু আপোনালোকৰ এই লগত গোৱাৰ মজা লওক মই বহুত দিন হ'ল অকলে লৈ আছোঁ ইয়াতে থেংক ইউ বাই বাই আপোনালোকে দাদাৰ মুখখন দেখাই দিছোঁ কেনেবাকৈ কিজানি আপোনালোকে চায়ে ভিডিঅ' মোৰ ভিডিঅ'টো কোনো নাচায় তো সেইটো কাৰণে ঠিক আছে আপোনালোকে সকলোৱে চাব আৰু বাই বাই এতিয়া দিনত দাদাক লগ পোৱাৰ পাছত ইভিনিং টাইমত আমি ওলাই গ'লোঁ আমি ছোৱালীকেইজনী এইবাৰ ওলাই গ'লোঁ আমাৰ বা এজনী বাৰ্থডে আছিলে বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আমি এতিয়া আহিছোঁ মানে নৰ্থ গোৱাতে আছোঁ এখন বিচত কেলেংগুটত আছোঁ আৰু কেলেংগুটৰ ইয়াত থাকোঁতে মানে ইয়াতে আছোঁ আৰু ডাঙৰ ন বিচখন তো ইয়াতে কেলেংগুটত আছোঁ ৰাতি টাইমত তো আহোঁতে দেখিছোঁ এইখিনি চাওক আপোনালোকে বস্তুবিলাক গোটেই মানে মূৰ্তিবিলাক আৰু এটা ভাল এটা ইণ্টাৰেষ্টিং এটা বস্তু দেখিছোঁ মই আপোনালোকক বেক কেমেৰা কৰি কিনে দেখাই দিওঁ ৱেইট দেখিছে নহয় এইখিনি গোটেইখিনি মানে অৰিজিনেল হৈ আছে অৰিজিনেল মানে সাগৰত এনেকুৱাকৈ পোৱা ষ্টন হয় গোটেইখিনি আৰু এইটো চব কালাৰটো কি ধুনীয়া লাগিছে চব পূৰা চিলিকি থকা ষ্টন মানে গোটেইবিলাক চব সাগৰত থকা এইখিনি ধুনীয়া বস্তুখিনি বাকীখিনি আছে বাৰু দেখিছে ষ্টনখিনি কিন্তু আৰু ইয়াত বাৰ্থডে চেলিব্ৰেট কৰি থকাৰ কিছুমান আৰু ড্ৰেছ কোড আছিলে আমাৰ ব্লেক আৰু সকলোৱে ব্লেক পিন্ধি আমি এনেকুৱাকৈ এনজয় কৰিলোঁ আমি আৰু ডেন্স নকৰাকৈ থাকিব পাৰোঁনে সেইটো কাৰণে বাৰ্থডে কেক কাটি খানা পিনা খাই আমি সকলোৱে